AYDFৰ দুৰ্গত ৰাইজৰ দলৰ হাতোৰা কেবা শতাধিক লোকৰ ৰাইজৰ দলত যোগদান টিং সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ বাটামাৰী গাঁৱত কেবা শতাধিক AYDFৰ বিভিন্ন দলৰ নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে কেবা শতাধিক লোকে। ৰাইজৰ দলৰ উপসভাপতি অনিল বড়ো আৰু মুখপাত্ৰ মেহবুব মুখতাৰৰ উপস্থিতিত অঞ্চলটোৰ বিজেপি AYDF কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতাকৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিয়ে অখিল গগৈৰ দলক অহা নিৰ্বাচনত বিজয় কৰোৱাৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে নগাঁও জিলাৰ অন্তৰ্গত টিং সমষ্টিটো AYDFৰ দখলত আছে যদিও এইবাৰ ৰাইজে AYDFক নস্যাৎ কৰিব বুলি আশা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ 30। আপোনালোকে হাতে কামে লাগক। আজি আমি যেনেকে লোকসভা ইলেকশ্যনত বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে আমি প্ৰতিটো দলে আমি অংশগ্ৰহণৰ জৰিয়তে আমাৰ ইনকাম জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ইনকাম জিন্দাবাদ, বিজেপি হুঁচিয়াৰ, AYDF হুঁচিয়াৰ। আমাৰ যিজন নেতা আপোনালোকে দেখিছে তেওঁ কিমান সাধাৰণভাৱে জীৱন যাপন কৰি আছে। আজি এজন বিধায়ক হ'লেও তেখেতে কাপোৰত কোনোদিন ইস্ত্ৰি দি কাপোৰ নিপিন্ধে, এযোৰ কাপোৰ পিন্ধিয়ে ঘূৰে। ৰাতি ঘৰত গৈ এইটো ধুই দিয়ে, দি পেলাই আকৌ ৰাতিপুৱা এইটো পিন্ধিয়ে আহে। কোনো বিলাসিতা নাই। সাধাৰণ যিহেতু আমাৰ দলটো শ্ৰমজীৱী আৰু কৃষক শ্ৰেণীৰ মানুহৰ কাৰণে দল, গতিকে সেই ধৰণে সাধাৰণভাৱে তেখেতে জীৱন যাপন কৰে। আপোনালোকে আমাৰ দলত আজি যোগদান কৰিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছো যে আমাক সঁহাৰি দিয়াৰ বাবে। আৰু আগন্তুক দিনত অহা ছেপ্টেম্বৰ মাহত অখিল গগৈ ডাঙৰীয়া মোক কথা দি গৈছে যে ছেপ্টেম্বৰ মাহত এই দলৰ সাংগঠনিক ভেটিটো সম্পূৰ্ণ হৈ গ'লে আগষ্টৰ ভিতৰত গোটেই পঞ্চায়ত কমিটিবিলাক বনাব দিছে, মণ্ডল কমিটি বনোৱাৰ পিছত অহা ছেপ্টেম্বৰ মাহত তেখেতে ঢিং সমষ্টিত, কেৱল ঢিং সমষ্টিত 6-7 দিনৰ কাৰণে আহিব। মোক কৈ গৈছে যে প্ৰতিটো পঞ্চায়তত মানুহৰ লগত নি মোক লগ কৰাই দিব লাগিব। প্ৰতিটো পঞ্চায়তত আজি ইয়াতো তেখেত আহিব। প্ৰতিটো পঞ্চায়তত আহি তেওঁ ব্যক্তিগতভাৱে আপোনালোকৰ লগত বহি আলোচনা কৰিব, আপোনালোকৰ সমস্যা মনৰ কথা আদান প্ৰদান কৰিব। এনেকুৱা এজন সাহসী নেতা আমি বেলেগ কোনো দলত নাপাম। আপোনালোকে লক্ষ্য কৰিব, যিহেতু আমি বহুত দলেই কৰিছো, কিন্তু এবাৰ মাত্ৰ তেখেতক এটা সুযোগ দিয়ক। এইটোৱে অনুৰোধ আপোনালোকৰ ওচৰত যে এবাৰ এটা সুযোগ দি তেখেতক চাওক যে তেখেতে আপোনালোকৰ সমাজৰ উন্নয়নৰ কাৰণে, সংস্থাপনৰ কাৰণে, কৃষকসকলৰ উন্নয়নৰ কাৰণে তেখেতে কি কৰিব পাৰে, তেখেতৰ কি সপোন। তেখেতে আমাৰ দলত তেখেতে এখন কিতাপ উলিয়াইছে যে আমাৰ সপোনৰ অসমখন। ইয়াত সকলো কথা তেওঁ উল্লেখ কৰিছে, সকলো শ্ৰেণীৰ মানুহক ইয়াত অন্তৰ্ভুক্ত কৰি লিখিছে তেখেতৰ সপোন কি, তেওঁ কোনোদিন ক্ষমতাত আহিলে তেওঁ অসমখনক কেনেকে আগুৱাই লৈ যাব, সকলো কথা এই কিতাপখনত লিখিছে তেখেতে। মই পঢ়িছো কিতাপখনত তেখেতে যি চিন্তাধাৰাৰে লিখিছে, আৰু বিশেষকৈ ইয়াত মানে আমাৰ কৃষকৰ স্বাৰ্থতহে বেছি কথা ইয়াত উল্লেখ আছে। কৃষকৰ উচিত মূল্য নাপায়, কৃষকক এটা উপযুক্ত বজাৰ দিব লাগে, আৰু কৃষকৰ যাতে